হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান মই আছোঁ দেওপানীত। উজনি অসমৰ দেওপানী মন্দিৰ, য'ত ৰঙা ফিটা বান্ধিলে মনৰ আশা সকলো পূৰণ হয়। কি ধুনীয়া পৰিৱেশ চাওকচোন এবাৰ। ইয়াত উদ্ধাৰ কৰা শৈলমূৰ্তিসমূহ প্ৰায় নৱম-দশম শতিকাৰ। বাহিৰ ভাগৰ পৰা দেখা তেনেকুৱা আৰু ভিতৰৰ ভাগৰ পৰা কেনেকুৱা মই সকলোখিনি দেখাই আছোঁ। আৰু আপোনালোকে এটাই কাম কৰক, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মই এতিয়া ভিতৰৰ ভাগলৈ সোমাই আহিলোঁ। আৰু ইয়াতে চাকি ধূপ জ্বলোৱা পৰে। চাওক না কি ধুনীয়া। সঁচাই বহুত ধুনীয়া। আৰু মন্দিৰ ভাগৰ কাষত যিমান ডাঙৰ ডাঙৰ গছ আছে তাৰ সকলোতে ৰঙা ফিটা বান্ধি থোৱা দেখা পাব। আৰু ইয়াত ৰঙা ফিটা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি কোৱা হয়, আৰু পূৰণ কৰিবই বুলি বিশ্বাস আছে। আৰু সেই মনৰ ইচ্ছাটো পূৰণ হোৱাৰ পিছত আকৌ এদিন আহি ইয়াৰ এডাল ফিটা খুলি থৈ গ'লেই হ'ল। এইডোখৰতে পুখুৰী এটা আছে, পুখুৰীটো চাই অহা হয়। আৰু এইটোৱে হ'ল মই কোৱা সেই পুখুৰীটো। ইয়াতো এবাৰ উঠি চাওঁ। উশাহে নিশাহে তোমাক মনতে সোঁৱৰো, শয়নে সপোনে জানা কাষতে বিচাৰো। এই মজা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। আজিলৈ বাই বাই।